নমস্কাৰ বন্ধুসকল, আজিৰ দিনত সকলোৱে কেছলেছ বা অনলাইন পেমেণ্ট কৰে। ই ডাঙৰ মলত শ্বপিং কৰোঁতে হওক বা অনলাইন ষ্ট'ৰবিলাকত যেনে ফ্লিপকাৰ্ট আৰু এমাজনত কিবা কিনোতেই হওক বা মোবাইল ৰিচাৰ্জ আৰু বিভিন্ন ধৰণৰ বিল পেমেণ্ট কৰোঁতে আজিকালি মানুহে অনলাইন পেমেণ্ট কৰা দেখা যায়। অনলাইন পেমেণ্ট কৰাৰ বাবে আমাক ক্ৰেডিট কাৰ্ড নাইবা ডেবিট কাৰ্ড এখনৰ দৰকাৰ হয়। এতিয়া আপুনি আপোনালোকৰ কাৰ্ডখন এবাৰ উলিয়াই লওক আৰু ভালকৈ চাওক, দেখিব যে আপোনালোকৰ কাৰ্ডখনত মাষ্টাৰ কাৰ্ড, ৰুপে বা ভিছা বুলি লিখা আছে। আপুনি জানেনে মাষ্টাৰ কাৰ্ড, ভিছা আৰু ৰুপে কি বস্তু আৰু ইহঁত তিনিটাৰ মাজত কি পাৰ্থক্য আছে? যদিহে আপুনি নাজানে তেন্তে ভিডিঅ'টি শেষলৈ চাব। বন্ধুসকল, যদিহে আপোনাৰ তাত মাষ্টাৰ কাৰ্ড অথবা ভিছা আছে তেন্তে এই দুখন ইণ্টাৰনেশ্যনেল কাৰ্ড, অৰ্থাৎ এই দুটা কোম্পানী বিদেশী কোম্পানী, কিন্তু ৰুপে হ'ল সম্পূৰ্ণ ভাৰতীয় কোম্পানী। 20 মাৰ্চ 2012 চনত নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই ৰুপে কাৰ্ড লঞ্চ কৰিছিল। এই ৰুপে কাৰ্ডখন এখন ভাৰতীয় কাৰ্ড, যি মাষ্টাৰ কাৰ্ড আৰু ভিছাৰ দৰে একেই কাম কৰিবৰ বাবে ডেভেলপ কৰা হৈছিল। বেংকত আপুনি ATM কাৰ্ডৰ কাৰণে এপ্লাই কৰাৰ পিছত বেংকে আপোনাক 3 প্ৰকাৰৰ কাৰ্ড দিব পাৰে, হয় ৰুপে কাৰ্ড, মাষ্টাৰ কাৰ্ড অথবা ভিছা। বৰ্তমান অৱশ্যে বেছিভাগ বেংকে নিজৰ কাষ্টমাৰক ৰুপে কাৰ্ডহে যোগান ধৰে। ৰুপে কাৰ্ডখন এখন ভাৰতীয় কাৰ্ড, যি মাষ্টাৰ কাৰ্ড আৰু ভিছা কাৰ্ডে যেনেকৈ কাম কৰে ঠিক তেনেকৈ কাম কৰে, কিন্তু ইহঁতৰ মাজত কিছুমান পাৰ্থক্য আছে। আপুনি নিজৰ বেংক একাউণ্টৰ বেলেঞ্চ ভালকৈ লক্ষ্য কৰিলে দেখিব যে আপোনাৰ একাউণ্টৰ পৰা বছৰি এবাৰ নাইবা 2 বাৰ ATM কাৰ্ডখন ব্যৱহাৰ কৰাৰ কাৰণে কিবা অলপ টেক্স কাটে। যদিহে আপুনি মাষ্টাৰ কাৰ্ড বা ভিছা কাৰ্ড ব্যৱহাৰ কৰে তেন্তে এই টেক্সৰ পৰিমাণ কিছু বেছি হয়, কিন্তু ভাৰতীয় কোম্পানী হোৱাৰ বাবে ৰুপে কাৰ্ডত ইয়াৰ টেক্সৰ চাৰ্জটো ভিছা বা মাষ্টাৰ কাৰ্ডতকৈ কিছু কম হোৱা দেখা যায়। মাষ্টাৰ কাৰ্ড আৰু ভিছা কাৰ্ড দুখনেই ইণ্টাৰনেশ্যনেল কাৰ্ড আৰু এই দুখনৰ দ্বাৰা আপুনি সকলো কামেই কৰিব পাৰে। যদিহে আপুনি পৃথিৱীৰ যিকোনো ঠাইতে ফুৰিবলৈ যায় তেন্তে সকলো ঠাইতে এই মাষ্টাৰ কাৰ্ড আৰু ভিছা কাৰ্ড ব্যৱহাৰ কৰি পে'মেণ্ট কৰিব পাৰে। ই লাগে ATM মেচিনৰ পৰা টকা উলিয়াবলৈ হওক বা হোটেলত বিল পে'মেণ্ট কৰিবলৈ হওক। পৃথিৱীৰ সকলো হোটেল বা ATM মেচিনৰ দ্বাৰা আপুনি মাষ্টাৰ কাৰ্ড আৰু ভিছা কাৰ্ডেৰে পে'মেণ্ট কৰিব পাৰিব, কিন্তু ৰুপে কাৰ্ড ভাৰতীয় কাৰ্ড, গতিকে ই ভাৰতৰ বাহিৰত সাধাৰণতে কাম নকৰে। অৰ্থাৎ ভাৰতৰ বাহিৰত গ'লে আপুনি ৰুপে কাৰ্ডৰে কোনো ধৰণৰ হোটেল বা ATMৰ পৰা টকা উলিয়াব নোৱাৰিব। লগতে ভাৰতৰ বাহিৰৰ কিবা ৱেবছাইটত যদিহে আপুনি পে'মেণ্ট কৰিব খোজে তেন্তে এই কাৰ্ডখন একচেপ্ট নকৰে, কিন্তু ভিছা আৰু মাষ্টাৰ কাৰ্ডেৰে আপুনি দেশ বিদেশৰ সকলো ৱেবছাইটতে পে'মেণ্ট কৰিব পাৰিব। মাষ্টাৰ কাৰ্ড আৰু ভিছা কাৰ্ড হ'ল আমেৰিকান কোম্পানী। যদিহে আপুনি মাষ্টাৰ কাৰ্ড আৰু ভিছা কাৰ্ডেৰে পে'মেণ্ট কৰে তেন্তে আপোনাৰ ডাটাবোৰ আমেৰিকা ছাৰ্ভাৰত যায়, তাৰপিছতহে আপোনাৰ পে'মেণ্ট ছাকচেছফুল হয়। গতিকে এই দুখন কাৰ্ডেৰে পে'মেণ্ট কৰোঁতে অলপ সময়ৰ প্ৰয়োজন হয়, কিন্তু ৰুপে কাৰ্ড এখন ভাৰতীয় কাৰ্ড আৰু ইয়াৰ ছাৰ্ভাৰ ভাৰততে আছে। সেয়েহে ৰুপে কাৰ্ডেৰে কিবা পে'মেণ্ট কৰিলে ইয়াৰ ডাটা ভাৰততে প্ৰচেছিং হয় আৰু সোনকালে প্ৰচেছ হয়, পে'মেণ্টটো সোনকালে হয়। মাষ্টাৰ কাৰ্ড আৰু ভিছাই আপোনাক ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড দুয়োটাই প্ৰদান কৰে, কিন্তু ৰুপে কাৰ্ডে আপোনাক কেৱল ডেবিট কাৰ্ড অৰ্থাৎ ATM কাৰ্ডহে যোগান ধৰে। ৰুপে কোনো ধৰণৰ ক্ৰেডিট কাৰ্ডৰ যোগান নধৰে। মাষ্টাৰ কাৰ্ড আৰু ভিছাৰ ছাৰ্ভিচ দিবলৈ বেংকে এই দুটা কোম্পানীক মাচুল দিব লাগে, কিন্তু ৰুপে কোম্পানীৰ ছাৰ্ভিচ বেংকে ফ্ৰীতে ল'ব পাৰে। মুঠতে থুলমূলকৈ ক'বলৈ গ'লে যদিহে আপুনি ভাৰততে আছে আৰু যদিহে আপুনি বিদেশত নাযায় সঘনে তেন্তে আপুনি ভাৰতত থাকি ৰুপে কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰে, কিয়নো ইয়াৰ ছাৰ্ভাৰ যিহেতু ভাৰততে আছে সেয়েহে এই কাৰ্ডখন অন্য দুখন কাৰ্ডতকৈ অলপ বেছি সুৰক্ষামূলক হয়। আৰু যদিহে আপুনি বিদেশ যাত্ৰা কৰি থাকে বা বিদেশৰ বিভিন্ন ৱেবছাইটত পে'মেণ্ট কৰিব লগা হয় তেন্তে আপুনি মাষ্টাৰ কাৰ্ড বা ভিছা কাৰ্ড ল'ব পাৰে, কিয়নো এই দুখন কাৰ্ডেৰেহে কেৱল আপুনি বিদেশত গৈ বিভিন্ন ধৰণৰ পে'মেণ্ট কৰাৰ উপৰিও বিদেশৰ ৱেবছাইটত পে'মেণ্ট কৰিব পাৰিব। গতিকে বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আৰু অধিক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।